বিশ্বকৰ্মা পূজা বুলি ভুলো আৰু দেই। পোৱালি ভাগৰ চাইকেলো একদম ধুনীয়াকৈ ধুই দিছে। বিশ্বকৰ্মা প্ৰসাদ এয়া খাই আছে। ৰাতিপুৱাই অকণমান ফুৰি আহিলোগৈ দুইটা আমি বিশ্বকৰ্মা বুলি। এয়া থাকি যোৱা বুট এনেকৈ ভাজি খাইছোঁ, কি মজা লাগে ন। পিঁয়াজ দি জলকীয়া দি বনাই খাই আছে। বিলাহী চিলাহী দি ধুনীয়া নৰসিংহ পাত দিছোঁ, পিঁয়াজ সৰহকৈ দি বুটখিনি ভাজি খাইছোঁ, মজা লাগে খাই। এনেকৈ খাই চাবচোন, খায়েই আৰু সকলোৱে ন কিনো। দিনত বিশ্বকৰ্মাসকলে ৰাতিৰ কাৰণে মুৰ্গী ঠিক কৰি আছে। মুৰ্গীটো বেছি ডাঙৰ নহয় বাৰু, সৰু অলপ ওলাইছে আৰু জোল কৰি খাবৰ কাৰণে। সেয়া বেছি ডাঙৰ নহয়, অকণমানি আৰু লেখৰ। এয়া জ্বলা ভাজি ইয়াত দিব লাগিব। এতিয়া হেৰি ক'ত গ'ল সেইখিনি, কল পচলা দি বনাব লাগিব, লোকেল মুৰ্গী। কল পচলা দি দিয়া হ'ল। মালিকে বনাই আছে মাংস আজি মোক ৰেষ্ট দিছে বোলে। ইয়াত আলু আৰু মাংস তাৰপিছত নৰসিংহ দি পেলাই জোল বনোৱা হ'ব। এয়া মোৰ মাংস ৰেডি হৈ গ'ল। এইফালে এয়া জ্বলা ভাজি, কল পচলা আৰু এইফালে এয়া আলুৰ লগত জোল বনাইছিলোঁ মানে। আজিলৈ আহিছোঁ দেই। মোক চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব দেই সকলোৱে। বাই বাই, গুড নাইট।